फ्रेंड्स আজি মই এটা কিতাপৰ ৰিভিউ দিবলৈ লৈছোঁ। মই লকডাউনৰ সময়ত বহুত শংকৰদেৱৰ নাট পঢ়িলোঁ, যেনেকৈ হৰিশ্চন্দ্ৰ উপাখ্যান, দানবীৰ ৰজা হৰিশ্চন্দ্ৰ উপাখ্যান, তাৰপিছত কুবালস্য উপাখ্যান, তাৰপিছত শকুনিৰ প্ৰতিশোধ বহুতো পঢ়িলোঁ। কিন্তু আজি মই ইমান দীঘলীয়া ভিডিঅ' নকৰোঁ, কাৰণ মোৰ কিতাপবোৰ দেখুৱাবলৈ বহুতো কিতাপ আছে, মানে নাট আছে 50খনমান আছে। এতিয়া মই লৈ আনিবলৈ মানে গধুৰ যে, সেইকাৰণে মই আজি দুখনকে আপোনালোকক দেখুৱাম। মোৰ প্ৰিয় নাট, সেইকাৰণে মই দুখনকে দেখুৱাইছোঁ। এইখন হৈছে কুবালস্য উপাখ্যান। এইখন নাট মোৰ বহুত ভাল লাগে আৰু পঢ়িলোঁ মই লকডাউনৰ সময়ত। ইয়াৰ মোৰ প্ৰিয় চৰিত্ৰকেইটা হ'ল কুবালস্য, তাৰপিছত প্ৰতিভা, সত্যৱতী, ৰঞ্জিতাক্ষ, তাৰপিছত আৰু মন্ত্ৰী, সেনাপতি, তাৰপিছত বিষ্ণু, নাৰদ, এনেকুৱা চৰিত্ৰকেইটা মোৰ ভাল লাগিলে, প্ৰিয় হয় মোৰ ভাগৰ। এইখন হৈছে দানবীৰ ৰজা হৰিশ্চন্দ্ৰ। মই যে শৈবাৰ চৰিত্ৰত ডাইলগটো যে কৈছিলোঁ, ইয়াতে আছে সেই ডাইলগটো, আৰু ইয়াৰ পৰাই মই কৈছিলোঁ। ইয়াৰ মোৰ প্ৰিয় চৰিত্ৰকেইটা হ'ল দানবীৰ ৰজা হৰিশ্চন্দ্ৰ, তাৰপিছত ৰোহিত, তাৰপিছত শৈবা, মন্ত্ৰী, তাৰপিছত বিশ্বামিত্ৰ, তাৰপিছত আৰু কাবেৰী, তাৰপিছত ত্ৰিবিদ্যা, তিনিগৰাকী ত্ৰিবিদ্যা ওলায়, সেই ত্ৰিবিদ্যাকেইগৰাকী ভাল লাগে। দেৱব্ৰত, তাৰপিছত এইটো কি সমৰসিংহক ভাল লাগে। সমৰসিংহ মানে অত্যাচাৰী ৰজা হয়, দানবীৰ ৰজা বহুত ভাল হয়। এই দুখনকে মই আজি দেখুৱালোঁ, আৰু কাহিনীটো মই পিছত ক'ম, বহুত দীঘলীয়া, মোক পঢ়িবলৈকে শান্তি নহয়, 3 ঘণ্টামান লাগে। এইকেইটাকে পঢ়িলোঁ, ধন্যবাদ।